দেউতা বা আৰু ক'ত গেল দেউতাই গিলা কি কৰি আছা ও আই এইবিলাক নপলি আমি খাম কেনেকৈ আই হা আমি দুখীয়া মানুহ আই এইবিলাক কৰি আমি খাব লাগিব কি কৰি খাম গিলা মোৰ চিন্তা দেউতাই গিলা কৰিব নালাগে নহয় ও আই তোৰ ইমান কষ্ট দেখলি মোৰ সহ্য নহয় আই এতিয়া গিলাক বাদ দি মোৰ টিউচন আছে ভাত খাই যো আই যো Adesso hai paling oh ai ayo iya lenta oh ai adesso no udah badeli আজি টিউচনত গেলি পইচা দিব পাৰে আইলি বাজাৰ কৰি লৈ হয় হ'ব দে নালাগে নালাগে খাই মই এনেকে খাব মই এনেকে খাম দে যা তই টিউচনত যাবে যা দেৰি হ'ব নহয় দেৰি হ'ল বাবু ক'ত গ'ল হেল্ল' দেখা হৈ আছো পালোৱে বুলি 10 মিনিট বাবু বাবু 60 61 62 বাবু তুমি ঘৰত থাকা মই অফিচ যাম তাই যাবা তো পিছত গ'লে এবাৰ মোৰ লগত কি হল দস্তি পুদিন ফুৰবাই যাম জ ফুৰবা যাং দে দস্তি জ নহলি জ এখন দস্তি কি মাল আইছি বে কি বে কিছু নাছিল মই না তুমি জুই মই না তুমি জুই ওই কাক ছোৱালী জকাবে সাকে তো ছোৱালী দেখি কোৱা নাই নেকি তোমাকে জকাইছো জান কিবা কৰিবা নেকি কি মোক জকাইছা মোক ভাল লাগিছে দোষ তুমি ছোৱালী ঝল হলা এই মো সাইলম আজি তাই মোক সরাসি নহয় কালি সাইলম বেটিক কালি মৰা শৰ্টক তাইক পাহৰিব পৰা নাই সেয়েহে আজি মই বদলা লম কি হ'ল মই তোমাক ভাল পাওঁ তুমি মোক কি Masuk. Motivation na dyan ako din.
মাজনী আজি ছোৱালী অৱস্থা কি কৈছে আজি মই দেউতা এইবিলাক কি কৰা কিন্তু ধনী মানুহ জীৱন এখনি মায়াময় জীৱনী মৰম মায়াৰে এটি কাহিনী সহিয়া সুখ দুখৰ ছবি আঁকি যায় জীৱনৰ আচল লুকাই কি যে মায়া জীৱন মায়াৰে খেলা হেল্ল' হেল্ল' ছাৰ ছাৰ আপোনাৰ ল'ৰাটো হেনো ধৰ্মস্থলৰ ছোৱালীজনী মুখত বেয়াকৈ ঠেল দিছে মোৰ ল'ৰা হয় ছাৰ আপোনাৰ ল'ৰা অঁ ঠিক আছে ঠিক আছে বাবু 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 কি হ'ল পাপা আল্লাহ ইম্পৰ্ট কৰি লৈছ লাজ নালাগে তোৰ তই এই দুখীয়া মানুহ ছোৱালী থকা এনে অৱস্থা কৰিছা তোৰ বেয়া নালাগে তোৰ অকণমানো লাজ চৰম নাই তোক মই কি দিয়া নাই যি লাগে তাক বাইক লাগে বাইক দিছোঁ মোবাইল লাগে মোবাইল দিছোঁ তই অকণমানো চৰম থাকোঁতে মোৰ সন্মান কৰি চাইড দি কি কৰা যায় সেই দুখীয়া মানুহটো কি কৰি ছোৱালীটোক ভাল কৰিব খৰা বেগেল মানুহজন মই কিবা এটা কৰিব লাগিল যাব লাগিল মই কি কৰি খাম ছোৱালীজনীৰ এই অৱস্থা কৰিলা এই পাখণ্ডত অ ধৰ্মেশ্বৰ ধৰ্মেশ্বৰ ছাৰ আপুনি কি ৰং চাব আহিলো ছাৰ চাওক মোৰ ছোৱালী কি অৱস্থা কৰিছে ছাৰ চাওক ছাৰ কি কৈছে আপুনি এইবোৰ মই আপোনাৰ ছোৱালীটোৰ ৰং চাব কিয় আহিম মই আপোনাৰ ছোৱালীটোৰ খবৰ ল'বলৈ আহিছোঁ অলপচোন অলপ অলপ মাজনী তুমি কান্দিহে আছা চাওকচোন মোৰ ছোৱালীজনী কি অৱস্থা কৰিছে ছাৰ মোৰ এজনীয়ে ছোৱালী ছাৰ কিবা কৰক মোৰ এজনী ছোৱালীয়ে মোক টিউচন কৰি খুৱাইছিল ছাৰ এতিয়া মোক কেনেকৈ খাম ছাৰ ছাৰ কিবা এটা কৰক না ধৰ্মেশ্বৰ আপুনি চিন্তা নকৰিব মোৰ এই পাখণ্ড ল'ৰাটোৱে আপোনাৰ ছোৱালীজনীৰ আজি এনে অৱস্থা কৰিলে আপুনি চিন্তা নকৰিব মই দায়িত্ব ল'ম আপোনাৰ ছোৱালীজনী ভাল কৰা আপুনি ভগৱান ছাৰ আপুনি ভগৱান ছাৰ He sees my face, not my heart. He threw acid on my face, not my dreams.